বঙাইগাঁও ৰেল ষ্টেচনত কলগাছাৰ নিৰীহ যুৱকক ছজনীয়া দুৰ্বৃত্তৰ দলে বাহনেৰে উঠাই নি ব্যাপক মাৰপিট। মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰিলে মেৰেশ্বৰ আৰক্ষীয়ে। শেহতীয়াকৈ পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। যোৱা 13 মে'ত কলগাছা আৰক্ষী থানাৰ অন্তৰ্গত কৈমাৰী গাঁৱৰ কাছেম আলীৰ পুত্ৰ মিৰাণ আলী বয়স 17 বছৰ নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা বহিৰাজ্যত দিন হাজিৰা কৰিবলৈ গৈ থকা অৱস্থাত ছজনীয়া এটা দুৰ্বৃত্তৰ দলে এখন 4চকীয়া বাহনেৰে উঠাই নি মেৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাংগাপানী গাঁৱৰ জয়নাল আবদিন নামৰ লোকজনৰ ঘৰত আবদ্ধ কৰি ৰাখি উৰে নিশা অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে। উল্লেখ্য যে ৰঙাপানী জাকিৰ হুছেইনে একেলগে হায়দৰাবাদত শ্ৰমিক হিচাপে কাম কৰিব যাব বুলি ফোনযোগে যোগাযোগ কৰে। পিছত মিৰাণ আলীয়ে ৰেল ষ্টেচনত ৰৈ থকা অৱস্থাত মিৰাণক ছয়জনীয়া দুৰ্বৃত্তই অপহৰণ কৰি লৈ গৈ মিৰাণৰ ওপৰত ইমানেই বেয়াকৈ অমানসিকভাৱে অত্যাচাৰ চলাই সোঁহাত ভাঙি পেলাই দুখন ভৰি অচল কৰি পেলায়। পিছত অচেতন অৱস্থাত যুৱকজনৰ ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত ভাইৰেল কৰে। ইয়াৰ পিছত পৰিয়ালৰ লোকে খবৰ লাভ কৰি মেৰেশ্বৰ আৰক্ষীক অৱগত কৰাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অচেতন অৱস্থাত অতি সংকটজনক অৱস্থাত মিৰাণক উদ্ধাৰ কৰি চিকিৎসালয়লৈ ভৰ্তি কৰায়। ইপিনে উক্ত ঘটনা সন্দৰ্ভত কলগাছা আৰক্ষী থানাত অভিযুক্ত জাকিৰ হুছেইন, জয়নাল আবদিন, মইনাল আলীসহ 9 জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ভুক্তভোগী মিৰাণৰ পিতৃ কাছেম আলীয়ে। সম্প্ৰতি উক্ত ঘটনাক কেন্দ্ৰ কৰি বৃহত্তৰ সত্ৰকনৰা কৈমাৰী অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, টিভি লাইভ নিউজ। মানে তাক মই মোক ফোন মাৰি কিনি ক'লে যে কামত যাব পাৰিম না, মই ক'লো যে আহিব পাৰিব। এইটো জাকিৰ তাৰপিছতে মই নিউ বঙাইগাঁও আহিছে। তাৰপিছতে মই কৈছো যে আধাৰ কাৰ্ডটো মোক দিয়ক, তাৰমানে টিকেট কাটব লাগে। সি ক'লে যে মোৰ লগতে আধাৰ কাৰ্ড এতিয়া নাই, তো আধাৰ কাৰ্ড মই পিছতে আনিম। মই ক'লো যে আধাৰ কাৰ্ড নহ'লে কোম্পানীত জইন নকৰে না, আপুনি যাব নাপাৰিব। তাৰ অলপমান পিছতে তাৰ ঘৰৰ মানুহ আহি কিনি মোক কিডনেপ কৰি কিনি লৈ কিনি তাৰ ঘৰত লৈ কিনি মাৰিছে। এলটোত কৰি লৈ গ'লে 7জন আহিছিলে। মানে ইহঁতে যিকেইটাই মোক মাৰিছে, মানে ই জোৰ কৰি কিনি মোক আগতে ভিডিঅ' বনাইছিলে, সেইটোত মোক জোৰ কৰি কিনি সেইটো কবা কিনি বাধ্য কৰিছে। মানে সি কৈছে যে মই যিটো কথা কম সেইটো কথা ইয়াতে কম, নহ'লে দাও লৈ কিনি মোৰ বগলত খাৰা হৈ আছিল। ক'লে যে যিটো মই শিকাই দিম, নকলে মই এক কোপত মাৰি পেলাম। তো সেইটো কাৰণত মই এইটো বাচিবৰ কাৰণত মই কৈছো। এইটো মানে কৈছিলে যে মই কিডনেপাৰ, ইয়াৰ আগতে 2টা কিডনেপ কৰিছো, মানে 6 লাখ 7 লাখ পইচা পাইছো, আৰু পিছতে এতিয়া এটা লৈ যাই আছো। আগতে মাৰিলে ভিডিঅ' কৰাৰ আগতে, মাৰাৰ পিছতে সাংবাদিক ডাকি কিনি ভিডিঅ' বনালে। ভিডিঅ' বনানোর আগতে মোক কলে যে দাওটো লৈ আহিছো, মই যেটো কম সেইটো নকলে মই এক কোপত মাৰি দিম। মোক পুলিচে উদ্ধাৰ কৰি লৈ আহিলে। লাষ্টত দাও কিনি ৰাখি কিনি একটা বাড়ি মোক দিছে, তাৰমানে ঘৰত জাপ দি কিনি মাৰিছে। পুলিচ আহি কিনি দরজাত লাত মাৰিছে, তেতিয়া ইহঁতে খুলি দিছে। মেডিকেলত মোক থানায় নিয়ে গেছে। তাৰ পিছতে মোক উদ্ধাৰ কৰি লৈ কিনি মোক মেডিকেলত লৈ গ'লে। মেডিকেলত লৈ কিনি এটা ইনজেকশন দিলে, তাৰপিছতে থানাত লৈ আহি কিনি ৰাখিলে। হাত ভাঙিছে, মানে বান্ধি কিনি পাৱত মাৰিছে।